তো গাইজ ফাইনেলি চাব আহিছোঁ নলবাৰীৰ ৰাস। তো ভিডিঅ'টো চাই থাকক। তো গাইজ ফাইনেলি চাব আহিছোঁ নলবাৰীৰ ৰাস আৰু মোৰ লগত জিন্তু আছে আৰু মুখা চুখা পিন্ধি লৈছোঁ একদম পুৰা কায়ো যাতে চিনি নাপায়। আৰু ইফালে মানুহ বহুত দিছে যাৰ বাবে ভিডিঅ' ভালকৈ বনাব পৰা নাই, হাহাকাৰ হৈ আছে। সেইকাৰণে মেক্সিমাম পাৰ্ট ভইচ অভাৰে হ'ব, গতিকে চাই থাকক ভিডিঅ'টো। আৰু আগতেও এটা ৰাসৰ ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'টোত যেনেকৈ মৰম দিছে সেনেকৈ মৰম দিব বুলি আশা কৰিলোঁ। আৰু ৰাসত সোমোৱাৰ লগে লগে কিছুমান এলাউন্স শুনিব পাব, যেনে জাপানৰ পৰা অহা হৰকান্ত আপোনাক বিচাৰি আপোনাৰ ধৰ্মপত্নী পদুমীয়ে শান্তিৰক্ষা বাহিনীত ৰখি আছে, আপুনি অনতিপলমে আহি আপোনাৰ তিৰিটোক লৈ যায় যেন। আৰু এতিয়া ৰাসৰ ভিতৰত যাই আছোঁ, মানে পুৰুষৰ গেটেদি যাই আছোঁ আৰু লগৰ কেইটামানো আহি লাগালাগি যাই আছোঁ। আৰু ইলেক্ট্ৰিক কাৰেণ্টত চলাও দিছে, এনেকুৱাকৈ 10টামান দিছে। আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম, মঠ মন্দিৰৰ সংশোধনীত ৰাস উৎসৱৰ আলোড়ন। আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম, মঠ মন্দিৰৰ সংশোধনীত ৰাস উৎসৱৰ আলোড়ন। নাতে নাচে গানে প্ৰাণে কি যে মধুক্ষণ, ওই যে নলবাৰীৰ ৰাস আমাৰ নলবাৰীৰ ৰাস, ও নলবাৰীৰ ৰাস আমাৰ নলবাৰীৰ ৰাস, ও নলবাৰীৰ ৰাস আমাৰ নলবাৰীৰ ৰাস। আৰু এইবাৰ নলবাৰীৰ ৰাস দুটা ভাগত বিভক্ত কৰিছে, সেইটো সকলোৱে জানে, ৰেল লাইনৰ ইপাৰে আৰু সিপাৰে। গতিকে একবাৰ সিপাৰেও যাই আছোঁ লগৰকেইটা এটি। ওই যে নলবাৰীৰ ৰাস, ও আমাৰ নলবাৰীৰ ৰাস, ও আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ। আৰু নলবাৰীৰ ৰাসত এইবাৰ ইটো চাইডে একদম ধৰ্মীয় বস্তুসমূহ ৰাখিছে। ওই যে নলবাৰীৰ ৰাস, ও আমাৰ নলবাৰীৰ। আৰু কি স্থানত কি আছে সেইবোৰ সকলোবোৰ দেখুওৱা হৈছে, শিৱলিংগ দি ভাৰতৰ মেপখন দেখুওৱা হৈছে। ইফালে সিন্ধু নদী এইটো দেখুওৱা হৈছে, লাইট চাইট দিছে একদম বঢ়িয়া, কিছু টকা খৰচ কৰিছে একদম। এইবাৰ নলবাৰীৰ ৰাসত বঢ়িয়া হৈছে একদম নলবাৰীৰ ৰাস। আৰু নলবাৰীৰ সংস্কৃত পণ্ডিত কেইগৰাকীমানৰ কিছুমান কথা ইয়াত আঁৰি দিয়া হৈছে, তো চাই লওক এবাৰ। আৰু ইফালে ভাৰতৰ অন্য এখন প্ৰাচীন বিদ্যালয় ইয়াত দিয়া হৈছে, লিখাই আছে, তো এইখিনি পঢ়ি চাব পাৰে। আৰু ইফালে নালন্দা বিশ্ববিদ্যালয় এখন দেখুওৱা হৈছে, প্ৰাচীন কালৰ একদম, তো চাই লওক একবাৰ। আৰু এইখিনি ঠাই ফুৰি কেনেকুৱা লাগিলে আপোনাৰ মতামতটো জনাব পাৰে। ইফালে লিখাই আছে আপোনাৰ মতামত বুলি, ইয়াতে আপোনাৰ মতামতটো লিখিব পাৰে। আৰু মই নিলিখোঁ বাৰু, মোৰ লগৰ ল'ৰা জিন্তু লিখি আছে সি। তো নলবাৰীৰ ৰাস এইবাৰ বহুত ডাঙৰ কৰিছে, দোকান পোহৰে আদি কৰি বহুত ডাঙৰ কৰিছে। তো চাই থাকক ভিডিঅ'টো। তো ৰাসক আহিলোঁ যেতিয়া কিবা এটা খাই লওঁ, খাইতে এইটো আৰু এইফালে খাই আছে। তো গাড়ীখন ইয়াতে পাৰ্কিং কৰি থৈছিলোঁ আৰু এতিয়া লগৰ ল'ৰাটো ইদি ঘৰত যাই আছোঁ। চ' ভিডিঅ'টো চাই কেনে পেলাই জনাব আৰু যদি নতুনকৈ আহিছে চেনেলটোত ছাবস্ক্ৰাইব কৰিব আৰু
এই ৰাস উপলক্ষে এটা ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'টোও চাব।